নমস্কাৰ, মই কৃষ্ণশ্ৰী শইকীয়া আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ যোৰহাটৰ জিলা পুথিভঁৰালৰ পৰা। ইয়াত আজি আমাৰ এটা অনুষ্ঠান আছে, আপোনালোকক দেখাইছোঁ। এয়া আমাৰ সহপাঠীসকল পালেহি, একতাবা আৰু শিল্পী। এইফালে আৰু ল'ৰা ছোৱালীও আহিছে, সোমাই আছে ভিতৰত, বাকী চবেই পাইছেহি। আপোনালোকক দেখাই দিছোঁ মই। জিলা পুথিভঁৰাল আজি আছে আমাৰ শিশু সমাৰোহ। যোৰহাটৰ বিশেষ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰ আৰু অনাবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলৰ ছাত্ৰ ছাত্ৰীসকল আহি পাইছেহি। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব। আৰু এয়া আমাৰ মৃদুলা বাইদেউ উপস্থিত হ'লি। তো আজিৰ দিনটো কি হয় মই আপোনালোকক দেখাব চেষ্টা কৰিম যিমান পাৰোঁ। তো আপোনালোকে চাই থাকক। প্ৰথমতে সোমাই আহিছোঁ অডিটৰিয়ামৰ ভিতৰত। ছাত্ৰ ছাত্ৰীসকল বহি আছে আৰু এইফালে আমাৰ সহকৰ্মীসকল আছে। আৰ্ট কম্পিটিশ্যনৰ কাৰণে ইয়াৰ জেগাটো ঠিক কৰি থোৱা মাৰিবা দেই। উপস্থিত সকলোলৈকে মোৰ হিয়া ভৰা শ্ৰদ্ধা তথা নমস্কাৰ জনালোঁ। যোৰহাট জিলাৰ তৰফৰ পৰা সমগ্ৰ শিক্ষা অভিযানে আজি যোৰহাট জিলাৰ আৱাসিক আৰু অনাৱাসিক শিশুসকলৰ মাজত যি শিশু সমাৰোহৰ আয়োজন কৰিছে, সেই শিশু সমাৰোহৰ বাবে আপোনালোকক আমি শ্ৰদ্ধাৰে আৰু মৰমেৰে আদৰি লৈছোঁ। আমি আশা কৰিছোঁ আজি এটা সুন্দৰ দিন আপোনালোকে আমাক উপহাৰ দিব। जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल जमुना गंगा আমি জিলাভিত্তিক শিশু সমাৰোহৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে প্ৰথম প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ লৈছোঁ। মই প্ৰথমে কেন্দ্ৰৰ নাম আৰু কেন্দ্ৰৰ পৰা অংশগ্ৰহণ কৰা ছাত্ৰ বা ছাত্ৰীজনৰ নামটো ঘোষণা কৰিছোঁ। সেইমতে তোমালোকক ষ্টেজলৈ আহিবা আৰু লগত তোমালোকে একো আনিব নালাগে। সেইফালে আৰ্ট কম্পিটিশ্যনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক ৰেডি কৰাই বহাই দিয়া হৈছে আৰু তাৰ আগতে এটা আৰম্ভণি গীত, মানে ছাত্ৰ ছাত্ৰীসকলে এটা সুন্দৰ গীত পৰিৱেশন কৰিছে ইয়াত। এটা প্লাষ্টিকটো তোমালোকে এনেকৈ ফ'ল্ড কৰিবা, এইফালে আৰ্টৰ কম্পিটিশ্যনটো আৰম্ভ হৈ গ'ল। সিহঁতক ইয়াৰ পৰাই কাৰ্ডবৰ্ড, পেঞ্চিল, ৰাবাৰ চবেই দিয়া হৈছে আৰু আঁকিব দিছে প্ৰাকৃতিক দৃশ্য। এইফালে বাইদেউহঁতে সিহঁতক অলপ সহায় কৰি দিছে বাৰু বস্তু চস্তু দিয়াত। আপোনালোকক দেখাইছোঁ ৰ'ব তাত গৈ। এইফালে আৰ্টৰ কম্পিটিশ্যন হৈ আছে আৰু এইফালে বাকী থাকি যোৱা ৰাইজসকলক চাহৰ কাৰণে নিয়া হৈছে। এইফালে চাহৰ কাৰণে এতিয়া মানে ব্ৰেকফাষ্ট সিহঁতক দিব, কাৰণ সোনকালে অহা যে চব। আমি ইয়াত তাতে পালোহি। আজি বতৰটো চাওকচোন ইমান বেয়া, একদম ঠাণ্ডা ঠাণ্ডা হৈ আছে। আৰু এইফালে সিহঁতক লাইন পতাই পতাই এজন এজনকৈ নিয়াই আছে। ভিতৰত আহিলে ল'ৰা ছোৱালীসকল যিসকল বাহিৰত ৰৈ আছিলে তেওঁলোকক পুৰি, বুট দাইল আৰু ডিম দিছে খাবলৈ। এতিয়া যিসকলে আৰ্টত জইন কৰা নাই তেওঁলোকক খুৱাই লৈছে, তাৰপাছতে বাকীখিনি ষ্টুডেণ্টে খাবহি। শিশু সমাৰোহলৈ অহা প্ৰত্যেকটো ল'ৰা ছোৱালীকে এখন এখন
নেওতা কিতাপ দিয়া হৈছে আৰু ইফালে আৰ্ট কম্পিটিশ্যন যিহেতু হৈ আছিলে তেওঁলোকৰ পেপাৰখিনি কালেক্ট কৰি থকা হৈছে। চবে পাইছানে? আৰ্ট কম্পিটিশ্যন শেষ হৈ গ'ল আৰু এইফালে ইহঁতেও আমিও পালোকৈ দেখাইছে আৰু নেওতা কিতাপকেইখন। আয়োজন কৰা যোৰহাট জিলা ভিত্তিত আয়োজন কৰা আমাৰ শিশু সমাৰোহ আমি ইতিমধ্যে প্ৰথম পৰ্যায়ত চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিলোঁ। আমি আশা ৰাখিছোঁ সকলোৱে আমাৰ সুন্দৰভাৱে চিত্ৰাংকন প্ৰতিযোগিতাটো সফল সমাপ্তি হৈছে আৰু সুন্দৰ সুন্দৰ ছবি অংকন কৰিছে। এতিয়া আমি দ্বিতীয় পৰ্যায়ত আমি সাধু কোৱা প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আজি সাধু কোৱা প্ৰতিযোগিতাৰ আমি দুগৰাকী সহকৰ্মী আমি বিচাৰকৰ আসন গ্ৰহণ কৰিছোঁ আৰু আমাৰ 14জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। মই সদ্যহতে সাধু প্ৰতিযোগিতাৰ নিয়মাৱলীটো কৈ দিছোঁ। আমি সাধু প্ৰতিযোগিতাখনিৰ 3 মিনিটকৈ সময় দিছোঁ। আমি তোমালোকক এটা এটা সাধু কওঁতে সময় দিছোঁ। এদিনাখন এটা গছত নৈতাটিত ঘাঁহ খাই আছিল। এনেতে শহাটোৱে নৈ পানীত কাছক এটা লগ পালে। কিছু আমাৰ কবিতা আবৃত্তি আছে। ইতিমধ্যে সহকৰ্মী প্ৰণৱে ঘোষণা কৰিলে। যিসকল ছাত্ৰ ছাত্ৰীয়ে কবিতা আবৃত্তি কৰিব তেওঁলোকক মঞ্চত আমাৰ ইতিমধ্যে বহুৱাইছে আৰু যিসকল বিচাৰক আছিল সাধু আমাৰ কবিতা আবৃত্তিত 3গৰাকী বিচাৰক দিছিলে, প্ৰণৱ বৰা আৰু জয়িতা পটনায়ক আৰু মৃদুলা গগৈ। তেওঁলোকক আমি কবিতা বিচাৰকৰ কাৰণে আসন গ্ৰহণ কৰিব কাৰণ আমাৰ সময় খুব কম। আমি সহকৰ্মী প্ৰণৱ বৰা, মৃদুলা শইকীয়া বাইদেউ আৰু জয়িতা পাটনায়ক বাইদেউ বিচাৰকৰ দায়িত্বত দিছোঁ। গতিকে তেওঁলোকক চিত্ৰাংকন প্ৰতিযোগিতাৰ আগবঢ়াই নিবলৈ অনুৰোধ ক্ষমা কৰিব। কবিতা আবৃত্তি প্ৰতিযোগিতা লগতে মই এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ নাম কৈ যাম। তোমালোক আছা নহয়? সকলো হাত দাঙি যাবা দেই। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল মৰমৰ আই। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মোৰ নাম মিঠা মাতে পাহৰি বাগত কৰিছিল স্নেহ মোক। যিহেতু কবিতা আমাৰ নিৰ্ধাৰিত কৰি দিয়া হৈছিলে মৰমৰ আই কবিতাটো আৰু ছাত্ৰ ছাত্ৰীসকল বেংগলী স্কুলৰ পৰাও আহিছে, হিন্দী মিডিয়ামৰ পৰা আহিছে আৰু আমাৰ অসমীয়াও আছে। সেইকাৰণে অহাসকলে হিন্দীত কবিতাটো গাইছে আৰু বেংগলী স্কুলৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে বেংগলীত গাইছে আৰু আমাৰ অসমীয়াখিনিয়ে অসমীয়াত গাইছে। অডিটৰিয়ামৰ ভিতৰত যিখিনি প্ৰতিযোগিতা আছে আপোনালোকে দেখিলে, হয়তো সকলো দেখাবলৈ সম্ভৱ নহ'ল, যিমান পাৰোঁ দেখালোঁ। তো এতিয়া বাহিৰৰ প্ৰতিযোগিতাসমূহ হ'ব। তো এইটো ভিডিঅ' মই ইমানত সামৰি দিছোঁ। আকৌ লগ পাইছোঁ মই এইটো ভিডিঅ'ত।